হাই ফ্ৰেণ্ডছ, মই নেহা। আজি মই আপোনালোকক বহুত ধুনীয়া এটা মন্দিৰলৈ লৈ যাম। মই আৰু মোৰ ফ্ৰেণ্ড এজনী ৰাশি নামৰ, আমি দুজনীয়ে যাম। তো ৰাশি এতিয়া তাতে ৰখি আছে, মই ৰাশিৰ ওচৰলৈকে যাই আছোঁ। তো মই আৰু ৰাশি এতিয়া যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকে এই চিৰিকেইটা চাইছেনে? এই চিৰিকেইটা পাৰ কৰিব লাগিব, আমি মানে উঠি যাব লাগিব। এইটো ৰাশি এতিয়া আমি ৰাশি আৰু মই চিৰিকেইটা উঠি আছোঁ। আজি আমি দুটাই আহিছোঁ, বেলেগ কোনো অহা নাই। তো আমি অকলে এতিয়া চিৰিকেইটা উঠি আছোঁ। প্ৰায় আমি আধা চিৰি উঠি আহিলোঁ। এতিয়া ইয়াতে এখন মানে আশ্ৰম আছে, গীতা সমাজ গীতাশ্ৰম। আপোনালোকে আমি দেখাম এই আশ্ৰমটো, আপোনালোকে চাই থাকক। এইটো আমি আশ্ৰমটো আহি পালোৱে আৰু এইখন হৈছে ইয়াৰে আশ্ৰম। এইখিনিতে আমি উঠি আহিলোঁ আৰু বহুত আছে যাবলগীয়া। এইখিনি এতিয়াও যাবলগীয়া আছে। একবাৰ ভিউটো দেখাই দিওঁ। ভিউ মজা, কিন্তু ইমান ওপৰলৈ আহিছোঁ। চাওক আমি কি ধুনীয়া ভিউ ন এইখিনি। তো ফাইনেলি আমি পাই গ'লোঁ। ইমানবোৰ জংঘল চাওক আপোনালোকে। ইমান দূৰত আহি হ'লেও পালোঁ। চলো চলো। ফাইনেলি ফ্ৰেণ্ডছ, আমি মন্দিৰত আহি পালোঁ, কিন্তু আমাৰ বেড লাক, আজি মন্দিৰটো বন্ধ হৈ আছে। আৰু আমি বহুত টাইম ৰখিলোঁ, কিন্তু মন্দিৰটো খুলি দিয়া নাই। মানে কোনো মানুহ নাই, তো কোনে খুলি দিব। তো আপোনালোকক আমি এতিয়া মন্দিৰৰ ভিতৰতো দেখাব নোৱাৰিলোঁ নাই। এতিয়া আমি এটা বহুত ধুনীয়া এটা ভিউ পইণ্ট আছে ইয়াতে, বহুত ধুনীয়া এটা ভিউ আছে। আমি আপোনালোকক সেইটো দেখুৱাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইমান ধুনীয়া ভিউ। এইখিনিত আমাৰ নুনমাটি ৰিফাইনেৰী, অৰ্থাৎ নুনমাটি তেল শোধনাগাৰ এইটো আছে। তো গোটেইখিনি নুনমাটি গোটেই দৃশ্য আপোনালোকে ইয়াতে দেখা পাব। আপোনালোকে চাই থাকক ভিডিঅ'টো। চাওক গাইছ, ইয়াৰে ভিউ পইণ্টটো ইমান ধুনীয়া। ফ্ৰেণ্ড চাইছে, আপোনালোকৰ কাৰণে আমি ইমান কষ্ট কৰি ইমান ওপৰলৈকে আহিছোঁ। চাওক ইয়াৰে ভিউ পইণ্টটো ইমান ধুনীয়া, আপোনালোকে চাব পাৰিছে। এইটো হৈছে আমাৰ নুনমাটি তেল শোধনাগাৰ। এইটো হৈছে আমাৰ মন্দিৰটো। দৰ্জা খুলিছে, ধুনীয়া পজিশ্যনত আছে। এইটো লিকি। তো ফ্ৰেণ্ডছ, আপোনালোকক এইখিনি দেখালোঁ। এতিয়া আমি যাব ওলাইছোঁ, কাৰণ গোটেইখিনি বন্ধ। ইমান কষ্ট কৰি আমি আহিলোঁ, তথাপিও মন্দিৰটো বন্ধ আছে। তথাপিও আমি আপোনালোকক দেখাই দিলোঁ বাকীখিনি দৃশ্য। তো আপোনালোকক ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো এতিয়া আমি ঘৰত যাওঁ, বহুত দেৰি হৈ গ'ল। তো বাই ফ্ৰেণ্ডছ।